মৰ্নিং গাইজ আজি ভাইটি বাৰ্থডে বুলি আমি সকলো শিৱ মন্দিৰলৈ যাবলৈ ওলাইছোঁ হাই কৈ দিওঁ এয়া আমাৰ বাৰ্থডে বয় এই সাইড দিছে না গাড়ীখনৰ সেইদিনা আহাটো এই মাত কথা বুলি আনিবি গান আমি এতিয়া পাইছোঁহি গৰঙা হাওতলি হৈ গৰঙা বোলে অলপ দূৰ সোমাই আহিছোঁ হৈয়া আমাৰ কৃষ্ণ পৰিৱেশটো আপোনালোকক দেখাইছোঁ কৃষ্ণ অঁ চব উঠিছোঁ এনেকৈ মাছা এয়া আমি ভিডিঅ' ভাগ মন্দিৰ ভাগ চালোঁ কিন্তু পূজাৰী গুচি গ'ল আমাৰ মানে অকণমান দেৰি হ'ল আমাৰ পূজাৰীবিহীন পূজা হৈ গ'ল আমি সেৱা কৰিলোঁ এতিয়া যাওঁ আকৌ পাঁচআলি মন্দিৰত গৈ শৰাই ভাগ আগবঢ়াই থৈ আহোঁগৈ কেনেকুৱা লাগিলে ক'ব পৰিৱেশটো ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে সকলোকে ধন্যবাদ।